Hello everyone, আমি যাবলৈ ওলাইছো শিলং আৰু আজি ইফালে বহুত দেৰি হৈ গৈছে ইমানেই দেৰি হৈ গৈছে মানে ভাবিব নোৱাৰে আনপ্লেন ট্ৰেভেলাৰ আমি কোনো প্ল্যান নাই বুজি হও আমাৰ কোটোৱে প্ল্যান নাথাকে অলপ আগত পণ্ডিচেৰি গৈ আহিলো তাতো প্ল্যান নাই যোৱা যাবলৈ হোৱাৰ ৰাতিপুৱাটোহে চাও ক'ত যাম ইয়াত ৰ'দ এতিয়া তাত গৈ কেনেকুৱা পাওঁগে নাজানো ৱেডাৰটো ইয়াত কিন্তু জেকেট খুলিয়ে দিছো এতিয়া ইয়াত গৰমেই শিলঙৰ একাবেকা বাটবোৰ আপোনালোকৰ প্ৰিয়নে মোৰ খুব প্ৰিয় শিলঙৰ একাবেকা বাটেৰে গাড়ী চলাই অহা যোৱা কৰোতে চকু পৰি জানৈ হ'ল চিনাকি চকুতে চকু পৰি হ'ল চিনাকি গদা পানী শিলংটো এটা সন্মুখন সঁচা কথা ক'বলৈ গ'লে মানে যিটো খাচী কালচাৰ খাচী ট্ৰাইব ইমানেই ভাল লাগে আহি থাকিও আমনি নলগা এখন ঠাই শিলং গতিকে আপোনালোক ক'ত ক'ত আহিছে জনাবচোন গোটেই মেঘালয়খন মানে শিলং বুলি নহয় একচুৱেলি মেঘালয়খন আমি এতিয়া শিলঙৰ যিখিনি একদম প্ৰপাৰ শিলঙৰ সেইখিনিলৈকে আমি নাযাওঁ অলৰেডি কেইবাবাৰো গৈছোঁ বহুত গৈছোঁ এতিয়া আমি মেঘালয়ৰে কিবা কিবি মানে টুৰিষ্ট ডেষ্টিনেশ্যন যদি আছে সেইবোৰ এক্সপ্ল'ৰ কৰিম এতিয়ালৈকে কিন্তু একো টু ডু লিষ্ট লৈ অহা নাই আমি গৈ থাকোঁ আৰু নেজেল স্প্ৰে উলিয়ালোঁ আৰু ইনহেলাৰ উলিয়ালোঁ মানে তাৰ কি হৈছে নাক ব্লক হৈ আছে একদিন চাৰ্লিৰ লগত খেলা ভাল হৈ গ'ল আকৌ হেৰি এইটো কি বুলি কয় তাৰ মানে চাৰ্লিৰ লগত খেলা কুকুৰৰ নোমৰ পৰা হয় যে সেই এলাৰ্জি হৈ আছে এতিয়া আমি অকণমান ৰৈছোঁ আমি আহি হোটেলখনত চেক ইন কৰিলো আৰু হোটেলখন শিলঙৰ পৰা অলপ নিলগত 7 মাইলত অৱস্থিত হোটেলখনৰ নাম ট্ৰিব ওমেগা ষ্টেইন মই ইয়াতে গোটেই ডিটেইলছ ওপৰত লগাই দিম আপোনালোকে শিলঙৰ মানে পুলিচ বজাৰ ভিৰটো নোপোৱাকে যদি থাকিব বিচাৰে আপোনালোকে এই হোটেলখন ল'ব পাৰে আমিও এইখনত আহি বৰ ভাল পালো উডেন ফিনিচিং খুব ধুনীয়া ৰুমবোৰ আৰু এফৰ্ডেবল প্ৰাইজত গোটেইখিনি সুবিধা তেওঁলোকে প্ৰভাইড কৰিছে খুব ভাল হোটেল আপোনালোকে ষ্টে কৰিব পাৰিব মাথা বিষাইছে পুৰা মূৰটো টিং 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 কামুৰিছে বহুত মাথা বিষাইছে এতিয়া চাহকাপ খাই লওঁ খাই পেলাই দেখা যাওক কি হয় ঠাণ্ডা লাগে খাই লৈছোঁ ইমান মূৰ বিষাইছে ৱেডাৰটো মানে চেঞ্জ হৈ গৈছে যে হয়নে সেইটো কাৰণেও হ'ব পাৰে বিৰাট ঠাণ্ডা আৰু ঠাণ্ডা বতাহ এটা মাৰি আছে মানে and this is the kitchen itu hoise kitchen আৰু ইমান কৈছে ডাইনিং হল আৰু এতিয়া আমি খানা খাম কিবা ঘৰ ভাইব লাগিছে ন হোমলি ভাইব পুৰা আমি এতিয়া খানা খাম ৰেডি হৈছোঁ মানে আমি ভাত খালোঁ ভাত খাই পেলাই এয়া ৰেডি হৈছোঁ বহুত বেছি ঠাণ্ডা থাকিব পৰা নাই এতিয়া হাতবোৰ একদম কাম নকৰা হৈছে চাওক কিন্তু ঘৰত
চুৱেটাৰ পিন্ধি পেলাই তাক চিঞৰ বাখৰ কৰিব লাগে এতিয়া তাৰ অৱস্থা চাওক এইটো ঠাণ্ডা আছে এতিয়া সাৰ পালোঁ সাৰ পাই ব্ৰাছ চাছ কৰিলোঁ কৰি ৰেডি হ'ব লাগে অলপ দেৰি হৈ গৈছে কালি ইয়াত ৰাতি পুৰা 8 ডিগ্ৰী 9 ডিগ্ৰী মাৰি দিছে এনেকুৱা বেয়া অৱস্থা বহুত ঠাণ্ডা এতিয়া আমি চাহ খাইছোঁ তাৰপিছত ৰেডি হ'ম ৰেডি হৈ পেলাই আপোনালোকক কেনেকৈ কি ক'ত যাওঁ সেইখিনি দেখাম আৰু এতিয়া আমি ৰেডি হ'লোঁ ৰেডি হৈছোঁ মানে এতিয়া ব্ৰেকফাষ্ট কৰিম দেৰিয়ে হৈছে ৰ'দ ওলাইছে খুব ধুনীয়াকৈ বায়ুটো খুব ধুনীয়া হৈ আছে বতৰটো ভাল আমি যাম চেৰাপুঞ্জী আৰু এতিয়া মোৰ হৈছে আজি আউটফিট এইটো আৰু লগত জেকেট পিন্ধিব আছে আৰু সেয়াই আৰু এতিয়া আহক এয়া হৈছে অভিজিতৰ আউটফিট কভাৰ হোৱা নাই এইটো অভিজিতৰ আউটফিট পুৰা জেকেট চেকেট পিন্ধি পুৰা ৰেডি এতিয়া ব্ৰেকফাষ্ট মই লুচি নাখাওঁ বাৰু আৰু দিম এইটো হৈছে চব্জি চয়াবিন চব্জি আৰু এইটো হৈছে পোহা দিছ ইজ ফৰ মি এতিয়া ৰেডি হৈছোঁ পুৰা জেকেট চেকেট পিন্ধি ল'লোঁ আৰু বিৰাট ঠাণ্ডা সাংঘাতিক ঠাণ্ডা অৱস্থা বেয়া হৈ গৈছে ইয়াতে ইমান ঠাণ্ডা চেৰাপুঞ্জী কি হয় ভগৱান জানে আৰু এতিয়া আমি যাবলৈ ৰেডি হ'লোঁ পুৰা ঠাণ্ডা চেৰাপুঞ্জীত গৈ আপোনালোকক লগ পামগৈ গাৰ্ডেন অফ কেভছ আৰু ইয়াতে আমি এণ্ট্ৰি টিকট ল'লোঁ এডাল্টৰ পাৰ্চন 100 আৰু আমি তাৰপিছতে সোমাম এতিয়া
কোনোমতে বাহিৰ ওলাইছো পোহৰ ঠাণ্ডা লাগিছে ব্ৰিজখন এখন বেত আৰু কাঠৰ বিৰাট ধুনীয়া লাগিছে আমি এতিয়া উপস্থিত আছো স্পট নম্বৰ 8 ইয়মা খাইলুং মোৰ প্ৰনাউন্সিয়েচন ঠিক নহব পাৰে আৰু ইয়াত হৈছে মানে মাকৰ ফেটাছৰ মাকৰ উম্বত বেবি এটা থাকিলে যেনেকুৱা এটা সেফ হয় তেনেকুৱা এটা সেফ ইয়াত আছে আৰু এইটো আৱিষ্কাৰ কৰিছিল মিস্টাৰ এল হাই সিং খংসি আৰু এইফালে আৰু তিনটামান স্পট আছে তাৰপিছত আমি এক্সিট হ'ম আমি দেখিছিলোঁ আৰু সঁচাকৈ খাচী কালচাৰ দেখি ইমানেই ভাল লাগিছে চোৱাচোন ডাৱৰবোৰ কি ধুনীয়াকৈ গৈ আছে এইটো হৈছে খাচী লুলাবাই খুব ধুনীয়া আৰু মই গোটেইটো গোৱা নাই চাওক নেচাৰটো চাওক কিমান ধুনীয়া আৰু আহিলে আপোনালোকে গাৰ্ডেন অফ কেভ কেতিয়াও মিছ নকৰিব টোটেল 11 স্পট আছে আৰু বিভিন্ন ধৰণৰ নেচাৰ আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰিব আৰু সেইকাৰণে মাষ্ট ভিজিট দিছ ডেষ্টিনেশ্যন স্বাস্থ্যৰ কাৰণে এই পানীখিনি খুব ভাল বুলি কৈছে আৰু মানে কালুম ডাই মোৰ প্ৰনাউন্সিয়েচন ভুল হ'ব পাৰে আৰু এই পানীটো খালে স্বাস্থ্যলৈ খুব ভাল প্ৰিপেয়াৰ্ড বাই বেম্বো না বটল আজি আমি লগ পাইছোঁ তেওঁলোকক চেন্নাইৰ পৰা আহিছে আৰু খুব তেওঁ IIT বম্বেত কৰি আছে IIT Bombay আৰু she is also from IIT Bombay na yeah student আৰু খুব মানে ভাল লাগিল তেওঁলোকৰ লগত ইন্টাৰেকশন কৰি এডুকেশনাল ৰিলেটেড এন্ড সেন্ডাৰ ৰিলেটেড বহুত কথা আমি পাতিলো খুব ভাল লাগিল আৰু তেওঁৰ নাম হৈছে তৰুণ এন্ড she is ৰোহিণী আৰু খুব ভাল লাগিল তেওঁলোকক লগ পাই আৰু ভৱিষ্যতে লগ পাম নাইস টু মিট ইউ 1 for 120 ek ka 20 do ka nahi hoga Your name? My name is Nangtai Bahalang Nuru. Wow, nice name. 120 What is this? 120? No, ma'am. থালি অৰ্ডাৰ দিছোঁ আৰু এইখন পিয়ৰ ভেজিটেৰিয়ান আৰু ইমানেই গেডাৰিং বেছি মানে ইহঁতে ৱাকি টকি ইউজ কৰিবলগীয়া হয়
নৌকা লিকাই গৰম উঠিছে এতিয়া অলপ এতিয়া উপস্থিত হৈছোঁ কি নৌকা লিকাই ফলছত আৰু এই ফলছটোৰ কথা আপোনালোকে হয়তো সকলোৱে জানিছে আৰু নৌকা লিকাই মানে ৰাষ্ট্ৰীয় নে কি মোৰ নামটো প্ৰনাউন্সিয়েশ্যন কৰোঁতে অলপ ভুল হ'ব পাৰে এখন গাঁও আছিল আৰু সেই গাঁওখনত এগৰাকী নাৰী আছিল নিজৰ স্বামীৰ বিয়োগৰ পিছত সেই নাৰীগৰাকীয়ে কি কৰিছিল নিজৰ সন্তানটো এগৰাকী ছোৱালী সন্তানটোক তেওঁলোকে কি কৰিছিল তেওঁ খুব আদৰ যত্নৰে ডাঙৰ দীঘল কৰিছিল আৰু ডাঙৰ দীঘল কৰাৰ পিছত বহুত দিন থকাৰ পিছত তাইৰ নিৰাপত্তাৰ বাবে তেওঁ দ্বিতীয় বিবাহ কৰিছিল দ্বিতীয় বিবাহ কৰাৰ পাছত এদিন তেওঁ কামলৈ ওলাই যাওঁতে তেওঁৰ দ্বিতীয় স্বামীয়ে সেই মানে কন্যা সন্তানটিক বৰ দুখ লগাকৈ কাটি মাৰি একেবাৰে তেওঁ অহালৈ মানে খাদ্য হিচাপত ৰান্ধি ৰাখিছিল আৰু খুব এটা ট্ৰেজেডি জড়িত হৈ আছে খুব এটা ট্ৰেজিক মোমেণ্ট আৰু সেই কথাটো যেতিয়া তেওঁ গম পাইছিল সি আহি পেলাই ছোৱালীজনীক তেওঁ মৰমৰ ছোৱালীজনীক বিচাৰিছিল সি পোৱাহি নাছিল আৰু সেই ভীষণ সেই সময়তো এনেকুৱা এটা কাণ্ড যে মানুহৰ হ'ব পাৰে সেই নাৰীগৰাকীৰ মৰ্মবেদনাটো আহি ইয়াত উপলব্ধি কৰিছোঁ মই উইকিপিডিয়া চাৰ্চ কৰিছোঁ মই চাইছোঁ বহুত মানে ভিডিঅ' তাৰ পাছত মই এইখিনি কথাই ক'ম যে সেই নাৰীগৰাকীৰ যিটো ত্যাগ তাৰ পাছত কি হৈছিল তেওঁ যিটো বেটেল নাট অৰ্থাৎ তামোল খাবলৈ যোৱাৰ ঠাইখিনিতে সেই কন্যা সন্তানটিৰ কটা আঙুলিৰ মানে ভগ্নাৱশেষ তেওঁ দেখিবলৈ পাইছিল তাৰ পাছত তেওঁ আৰু বুজিবলৈ বাকী নাথাকিছিল যে তেওঁৰ দ্বিতীয় স্বামীয়ে তেওঁৰ প্ৰথম স্বামীৰ কন্যা সন্তানটিক বৰ বেয়াকৈ মাৰ্ডাৰ কৰিছে তাৰ পাছতে তেওঁ সেই সুদূৰৰ সেই পাহাৰটোৰ পৰা জাপ মাৰি দিছিল আৰু জাপ মাৰি দিয়াৰ পাছতে তেওঁৰ মৃত্যু ঘটিছিল এইটো এটা মানে মিথ বুলি আমি ক'ব পাৰোঁ তাৰপিছত আচলতে নৌকা লিকাই ভিলেজখনৰ নামৰ লগতো ৰিলেট কৰিছে আৰু লিকাই হ'ল মানুহগৰাকীৰ নাম আৰু কা হ'ল খাচী যিটো খাচী ট্ৰাইবৰ ফিমেলবিলাকক কা বুলি আগত কা শব্দটোৰে সম্বোধন কৰা হয় গতিকে নৌকা লিকাই ফলছৰ যিটো হিষ্ট্ৰী মই মোৰ খুব কমকৈ এনেকৈ আপোনালোকক জনালোঁ চাওকচোন কি খুব ধুনীয়া সৰু এনেকুৱা দোকান আছে ইমান মৰম লগা ধুনীয়া ধুনীয়া গীতেৰে মুখৰিত হৈ থকা আমাৰ নেক্সট ডেষ্টিনেশ্যনটো হ'ল মৌচুমাই কেভ আৰু এই কেভটো হৈছে মেঘালয়ৰ জয়ন্তীয়া পাহাৰত অৱস্থিত 150 মিটাৰ দৈৰ্ঘ্যৰ ভাৰতৰ ভিতৰতে এটা অন্যতম কেভ বিভিন্ন ধৰণৰ দেশী বিদেশী পৰ্যটক ইয়ালৈ আহে আৰু এই কেভটো বেলেগ কেভবিলাকতকৈ ইয়াৰ সুৰংগবোৰ যথেষ্ট ঠেক আৰু ফচিলছবোৰ গৱেষণাৰ বিভিন্ন কাৰণ হৈ উঠিছে বিভিন্নজনে ইয়াৰ ওপৰত গৱেষণাও কৰি আছে আৰু এই কেভটোলৈ সোমাওঁতে এণ্ট্ৰি ফিজ 20 rupees লয় আৰু খুব এডভেঞ্চাৰ টাইপ লাগিল ভাল লাগিল আপোনালোকে ভিজিট কৰিব
ইয়াৰ পাছত আমি সেভেন সিস্টাৰ ৱাটাৰফললৈ গলো আৰু ৱাটাৰফলটো চাব নোৱাৰিলো কাৰণ কুঁৱলীৰে আবৃত হৈ আছিল তাৰ পিছত আমি থাংগাৰ খান পাৰ্কলৈ গলো পাৰ্কত অলপ সময় কটালো বৰ ভিডিওগ্ৰাফি নকৰিলো কাৰণ মোৰ ষ্টৰেজ ফুল হৈ গৈছিল আৰু এনেকৈ আজিৰ দিনটো সামৰিব বিচাৰিছো আৰু নেক্সট ভিডিওত আপোনালোকক লগ পাম আৰু আশা ৰাখিছো মোৰ এই ভিডিওবিলাকৰ জৰিয়তে আপোনালোকে অনুপ্ৰেৰণা পায় অৱসৰ সময়বোৰ প্ৰিয়জন বা পৰিয়ালৰ লগত কটাব সেই আশাৰে আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ